বিৰিয়ানি দিলোঁ কিন্তু আহিলে পোলাও বুজি পোৱা নাই কথাটো কিয় কিন্তু আমাক ঠগি দিলে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জে ব্লগছলৈ গুড ইভিনিং সকলোকে বহু দিনৰ পাছত ভিডিঅ' এটা বনাবলৈ আহিছোঁ মানে বহুত দিন একো ভিডিঅ' ইউটিউবত দিয়া হোৱাই নাই তাকে ভাবিলোঁ জাষ্ট এটা নৰ্মেল ভিডিঅ' এটাকে বনাওঁ তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জে ব্লগছলৈ আৰু আপোনালোকে চাই আছে মোৰ অন্য এটা ভিডিঅ' তো ভিডিঅ'টো ইমান খাছ নহয় ৰুমতে আছোঁ কলেজৰ পৰা অহাৰ পিছত জানে আমি ৰুমত আছোঁ বিকাশে মই তো আমি বিকাশ মই দুইটাই কি হ'ল মানে ভাত বনাব ইচ্ছা জনাই তো আমি জীৱনত ফাৰ্ষ্ট টাইম মানে জমেট'ত অৰ্ডাৰ দিছোঁ জমেট'ত অৰ্ডাৰ দিলোঁ কাৰণটো কি তাৰমানে অলপ কি হ'ল অফাৰ পালোঁ আপোনাৰ আজিকালিতো অফাৰ দিয়ে জানে ফোনপে' এটা গুগল পে'ত আপোনাৰ অফাৰ দিলে 150 অফ দিলে তে আমি বিকাশে মই ভাবিলোঁ দি জমেট'ৰ পৰা তো এক্সপিৰিয়েঞ্চটো কেনে হয় আপোনালোকক মই দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু এতিয়া বেছি টাইম হোৱা নাই আমি দিয়া 5 মিনিটমান হৈছে আপোনাৰ বেছি দূৰৰ পৰা নাহে এই ডেকাচাঙৰ পৰা আহিব মোৰ ডিমৰুগুৰি ডেকাচাঙৰ পৰা আহিব নগাঁৱৰ তো আমি ৰুমতে বিকাশে মই ৰখি আছোঁ চাওঁ কি হয় কি নহয় আৰু ভিডিঅ'টো চাই থাকিব একদম স্কিপ নকৰাকৈ কেনেকুৱা ধৰণৰ মানে কি হয় আপোনালোকক দেখুৱাই আছোঁ তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছে বন্ধুসকল আমাৰ খানাটো আহি গৈছে মানে অন দ্য ৱে দেখুৱাইছে মানে মই বিকাশৰ মোবাইলৰ পৰা অৰ্ডাৰ দিছিলোঁ মালটো সেইটো চাওক এইটো দেখিছে অন দ্য ৱে বুলি লিখা আছে তো ফাইনেলি আমাৰ ডেলিভাৰী বয় আহি পাই গ'লি আমি এতিয়া পাৰ্চেলটো ল'ব যাওঁ বিকাশ ভাই চলো কি হয় কি নহয় আৰু বলকচোন দেখুৱাই আছোঁ পইচা দিয়ে দিলোঁ অঁ খুৰাই আমাক পাৰ্চেলটো দিলে এতিয়া খুৰাটো ডেকা চাঙৰ পাইছে ন অঁ ঠিকে আছে দিয়ক এই পাৰ্চেলটো লৈ ল'লোঁ মই খুৰা থেংক ইউ আকৌ দিম 5 ষ্টাৰ এটা দি দিম বাৰু অঁ অ'কে ফিডবেকটো মই দি দিম আপোনাৰ নামটো নক'লে ধনেশ্বৰ বৰা ন ধন্যবাদ খুৰা আমাৰ পাৰ্চেলটো এইটো আছে পাৰ্চেলটো হৈছিল আমাৰ বিৰিয়ানী আমি ফুল প্লেট আনিছোঁ দুইটা মানে হাফ প্লেট এতিয়া বিৰিয়ানীটো আমি আনবক্সিং কৰিম তো এতিয়া মই বিৰিয়ানীটো আনবক্সিং কৰিব লৈছোঁ এইটো বিৰিয়ানী নে পোলাওৱে ধৰিবই পৰা দেখোন দেই সেইটো আপোনাৰ চাওক আৰু এইটো আহিছে আপোনাৰ এইটো কি দিছে গম পালা চচ আৰু এইটো কি টেষ্টি পিকেল মানে এইটো আচাৰ দিছে তো খাই লওঁ কেনেকুৱা হয় কি হয় তো বিকাশ ভাই চুৰু কৰোঁ সোৱাদ আমি দিম এতিয়া বিৰিয়ানী সোৱাদ আপোনালোকক কিমান হয় কিমান নহয় বন্ধুসকল এইখিনি এটা কথা মানে কি হ'ল বিৰিয়ানী দিলোঁ কিন্তু আহিলে পোলাও বুজি পোৱা নাই কথাটো কিয় কিন্তু আপোনাৰ কোনো বিৰিয়ানী সোৱাদ লগা নাই পোলাও লাগি আছে কথাটো কি বুজি নাই পৰে সিহঁতক ফোন কৰিবলৈ কোনো কণ্টেক্ট নম্বৰটো নাই নহয় সিহঁতৰ কাৰণে বা আমাক ঠগিলে নে কি কৰিলে আৰু ভগৱানে জানে আৰু তে আৰু পোলাওকে মাৰি দিওঁ আৰু ন তো আমাৰ ফাৰ্ষ্ট জমেট' মানে এক্সপিৰিয়েঞ্চটো বহুত বেয়া হ'ল কাৰণ আমি পোলাও আমি দিলোঁ বিৰিয়ানী আহিলে পোলাও তো নেক্সট টাইম আৰু আমি জমেট'ত অৰ্ডাৰ নিদিওঁ আমি দিম আৰু চুইগি আমি চুইগি ইজ দ্য বেষ্ট কাৰণ চুইগিত মই আগতে খাইছোঁ চুইগিত ইমান এইবিলাক হেৰি নাহে কিন্তু জমেট'ত ফাৰ্ষ্ট টাইম দিলোঁ ফাৰ্ষ্ট টাইমে আমাৰ লগত ঠগিলে আহিব লাগে বিৰিয়ানী আহিলে পোলাও তো জমেট' বেয়া পাই লাভ নাই আমি ভাই তোমাক আৰু অৰ্ডাৰ নিদিওঁ আমি কিহত দিম ভাই অৰ্ডাৰ আহিবা চুইগিত দিম চুইগিত আমি অৰ্ডাৰ দিম নহ'লে ডাইৰেক্ট হোটেলত গৈ বহি খাই আহিম তো বাই আজিৰ কাৰণে ইমানে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জিন্তু ব্লগছ অ'কে জয় আই অসম